ডিউক 125 এখনৰ আস্কিং প্ৰাইচ 1,35,000 এখন কি ল'ব ঠিক কৰিব আজি তো সেয়াই আৰু বেছি দাম চাম তো আজি হ'ল 4 ডিচেম্বৰ আৰু আজি যাই আছোঁ আমি AH মটৰ মানে ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুমত যাই আছোঁ তো ৰাহুলে কিবা গাড়ী চাব যাব তো আজি ফাইনেল কৰি আহিব সি কি গাড়ী ল'ব তো আজিৰ ব্লগটো ইয়াতে ষ্টাৰ্ট হৈ গ'ল সকলোকে হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল আৰু কংকন ভাইও আহিছে এফালে নয়ন যাব জিতুমণিও যাব থাকে তো ডাইৰেক্ট AH মটৰ্ছত লগ পাইছোঁ তো চাই থাকক পুৰা ধুনীয়া ধুনীয়া কালেকশ্যন দেখাম আপোনালোকক তো চাই থাকক আহি পাইছোঁ AH মটৰ্ছ এয়া দেখা পাইছে AH মটৰ্ছ আৰু বহুত কালেকশ্যন আছে এয়া ডিউক 200 এয়া ডিউক 200 এখন BS4 ডিউক 200 আৰু এখন MT-15 আৰু এয়া বহুত কালেকশ্যন আছে মানে এইফালে বহুত তো বহুত আছে তো চাওক আপোনালোকে মানে এয়া ৰয়েল এনফিল্ড এইখন কি বুলি ক্লাছিক ন ৰয়েল এনফিল্ড ক্লাছিক তো বহুত এনেকুৱা কালেকশ্যন আছে জেডৰ পৰা পালচাৰ তো বহুত আছে আৰু স্কুটিৰো কালেকশ্যন বহুতখিনি আছে তো আপোনালোকে আহি কিনে ইয়াত দামখিনি সুধি গ'লে হ'ল তো মই যিখিনি পাৰোঁ আপোনালোকক দামখিনি কৈ আছোঁ যিমানবোৰ পাৰোঁ দাম কৈ আছোঁ বাৰু চাই থাককচোন আচলতে আজি AH মটৰ্ছৰ অনাৰজন নাই তো মানে ইমান ভালকৈ ক'ব নোৱাৰিম তো যিখিনি পাৰোঁ আপোনালোকক নিশ্চয় দেখাম তো চাই থাকক তো বহুত কালেকশ্যন আছে মানে তো আপোনালোকে আহি চাই যাব পাৰে মানে তো আপোনালোকে আহি যি ভাল লাগে তো সুধি যাব পাৰে তো মই জাষ্ট আপোনালোকক দেখাই দিম আৰু যিখিনি পাৰোঁ দাম কৈ দিম মানে এইখন RS দেখিছে তো এইখনৰ আস্কিং প্ৰাইচ হ'ল 1,35,000 এখন মানুহ ছেম 1,35,000 আৰু এইখন হ'ল V3 R15 V3 BS6 তো এইখনৰ আস্কিং প্ৰাইচ আহিব আপোনাৰ 1,25,000 আৰু এখন RC কি এইখন বেল্লা ন RCখন এইখন কি 200 ন তো এইখন RC 200 তো এইখনৰ আস্কিং প্ৰাইচ হ'ল 1,50,000 আৰু বহুত কালেকশ্যন আছে MT-15 1 লাখ ন তো এইখন হ'ল MT-15 এইখনৰ আস্কিং প্ৰাইচ হ'ল 1,40,000 আৰু চাওক এইটো হ'ল ES চিৰিজৰ গাড়ী হয় এইখন আৰু এইখন হ'ল ডিউক 200 BS4 তো এইখনৰ আস্কিং প্ৰাইচ হ'ল 1,22,000 আৰু এয়া ছেম মানে গোটেইখনৰ 135 তো এইখনৰ হ'ল এইখন ডিউক 200 ন 125 এইখন ডিউক 125 এইখনৰ আস্কিং প্ৰাইচ 1,35,000 2020 মডেল আৰু এয়া চাওক EH চিৰিজৰ গাড়ী হয় তো আহি কিনে চাব এইখন ডিউক 200 BS6 BS6 গাড়ী তো এইখন BS6 এইখনৰ আস্কিং প্ৰাইচ কিমান আস্কিং প্ৰাইচ 1,45,000 তো 1,45,000 এইখনৰ তো আহি কিনে চাব পাৰে আপোনালোকে যদি ভাল লাগে বাই কৰিব পাৰে 1,35,000 দামবোৰ কৈ দিয়া নাই মানে তো আজি আমি ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত ভিডিঅ'টো বনাব অহা নাই জাষ্ট ৰাহুলে বাইক ল'ব তো তাৰে কাৰণে আমি ভিডিঅ'টো বনাব আহিলোঁ মানে গাড়ী চাব আহিলোঁ তো সি কি ল'ব ঠিক কৰিব আজি তো সেয়াই আৰু বেছি দাম চাম সোধা নাই যিকেইখন পাৰিছোঁ মানে যি বাইকৰ বেছি ডিমাণ্ড তো সেই বাইককেইখনৰে মই দাম সুধিছোঁ তো মানে V3 আৰু RC বেছি দাম সুধিছোঁ মই কাৰণ মানুহে বেছি পচন্দ কৰে এইবোৰ কাৰণ নিউ জেনেৰেশ্যন মানে যেনে আমাৰ দৰে আৰু তো নিউ জেনেৰেশ্যনে যি পচন্দ কৰে সেইকেইখনৰ দাম সুধি আপোনালোকক জাষ্ট দেখাইছোঁ তো সেয়াই আৰু আহিব পাৰে আৰু আপোনালোকে সুধিব পাৰে যি লাগে স্কুটিও আছে বহুতখিনি কালেকশ্যন আৰু বাইকো আছে বহুত যি লাগে বাইক আহি কিনে চবৰে সুধি ল'ব ক'ৰ কি দাম ৰিফাইনেন্সটো হ'বই তো গুৱাহাটীত হ'লে বেছি সহজ হয় ৰিফাইনেন্স কৰাত তো আহি কিনে সুধি যাব গোটেই ৰিফাইনেন্সৰ পৰা গোটেইখিনি এভেইলেবল আছে তো এইখিনিয়ে আৰু তো এইটো আছিলে যে ভিডিঅ' ভাল লাগিল যদি লাইক কৰক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক মোৰ চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি দিয়ক লগ পাম এদিন নতুন ভিডিঅ'ৰ লগত নতুন লাইক টিল দেন টেক কেয়াৰ বাই জয় AH মটৰ্ছ